তো ফাইনালি আমি আহি পালো কসবা কালী মন্দিৰ বুলি ইয়াতে ইণ্ডিয়া বাংলাদেশৰ বৰ্ডাৰত এটা মন্দিৰ আছে তো খুবেই ধুনীয়া আপোনালোকক দেখাই আছো মই চাব এইপিনে চাওক এইপিনে আছে আপোনাৰ মন্দিৰটো সাইডত আপোনাৰ দোকানবোৰ আছে এই দোকানবোৰৰ পৰা আপোনালোকে পূজাৰ সামগ্ৰী ল'ব পাৰে আৰু ওপৰত যাই কিনে পূজা কৰিব পাৰে তো বলকচোন ভিতৰত গৈ কিনে কেনেকুৱা মন্দিৰৰ পৰিৱেশটো আপোনালোকক দেখাও আপোনালোকক মন্দিৰৰ কিছু পৰিৱেশ দেখাম তো ইয়াতে ধৰক বিশেষ আৰু ইমান যিথলতে আপোনাৰ বৰ্ডাৰৰ এৰিয়া তো বিশেষ আৰু ইয়াতে ইমান চাব লগা ঠাই নাই তো মন্দিৰটোই আছে আৰু আহি কিনে বহুত ভাল লাগে এইটো হ'ল আপোনাৰ মেইন মন্দিৰ ইয়াৰে মা কালী মন্দিৰৰ তো আপোনালোকে দেখা পাই আছে ধুনীয়া পৰিৱেশ শান্তিময় ঠাই এইপিনে চাওক এইপিনে আমাৰ এই ইয়াতে পুৰা ফটো উঠাত ব্যস্ত আপোনালোকে যদি কেতিয়াবা আহে নিশ্চয় দৰ্শন কৰিব বুলি আশা থাকিব এই মন্দিৰটোলৈ তো আপোনালোকক অলপমান মন্দিৰৰ চাৰিওপিনৰ অলপমান দৃশ্য আপোনালোকক দেখাই আছো আৰু ইয়াৰ ওচৰতে এটা লাগি আছে বিৰাট ডাঙৰ পুখুৰী এই পুখুৰীটো আপোনালোকৰ শুনামতে তো এইটো আপোনাৰ আগতে আছিল বাংলাদেশৰ তো মই দেখাই আছো ৰব বেক কেমেৰা কৰি কিনে আপোনালোকক এইটো একচুৱেলি আমাৰ ইণ্ডিয়া যিখন চৰকাৰ আছিলে সেইখন চৰকাৰে এই পুখুৰীটো আমাক লাগে বুলি এটা ৰিকুৱেষ্ট কৰিছিল তো বাংলাদেশ চৰকাৰে সেইখিনি মানি কিনে আমাক এই পুখুৰীটো দি দিছে আৰু সেইপিনে এটা বহুত ডাঙৰ পুখুৰী আছে আৰু যি আপুনি ট্ৰেইনৰ শব্দ শুনি আছে এই ট্ৰেইনৰ শব্দ বাংলাদেশৰ হয় কাৰণ এই যিটো আপুনি ফেন্সিং দেখা পাই আছে ঠিক আছে এই ফেন্সিং একচুৱেলি আপোনাৰ বৰ্ডাৰ হয় এটা এক মিনিট ৰ'ব এই ফেন্সিংটো এটা বৰ্ডাৰ হয় এই বৰ্ডাৰৰ বেক সাইডে আপোনাৰ ট্ৰেইন চলি আছে আৰু সেইটো বাংলাদেশৰ হয় তো খুব ওচৰৰ পৰা চাই কিনে খুবেই ভাল লাগিলে আৰু আহি ইয়াতে এই ঝালমুড়ি দাদা পিঁয়াজটো অকণমান বেছিকৈ দিব একটু পিঁয়াজ বেছি দিবা এইটো ঝালমুড়ি গোটেইকেইটা খাই আছে চানা এইটো চাওক এই ঘৰবিলাক দেখা পাই আছে এইবিলাক হ'ল বাংলাদেশৰ এইবিলাক বাংলাদেশৰ ঘৰ হয় এইখন বজাৰ হয় মেবি কিবা এটা আৰু এই ফেন্সিং দেখাই আছে এই গোটেইবিলাক বাংলাদেশৰ না সৌৰভ ভাই ফাইনেলি আমি বাংলাদেশৰ বৰ্ডাৰ চাই কিনে আৰু ইয়াতে মা কালীৰ মন্দিৰ এটা আছে সেইটো চালোঁ চাই কিনে এতিয়া আমি ওলাম ৰাজমহল যদি সময় হয় এইটো চাওঁ এতিয়া টাইম লাগিব অলপমান দেখাবৰ চেষ্টা কৰিম আপোনালোকক তো যোৱা সময়খিনি আৰু আপোনালোকে লাগি থাকক ফাইনেলি আমি আহি পাইছোঁ ৰাজবাৰী তো খুবেই এটা ডাঙৰ এৰিয়া হয় ঠিক আছে ইয়াত মানুহ আহিছে বহুতে চাবৰ কাৰণে তুমি আগতে আহিছিলা আগতে আহিছিলা তো মোৰ সন্মুখত আছে বৰ্তমান আৰু আপোনালোকক আমি দেখাই দি আছোঁ ৰ'ব এইটো আপোনাক দেখাই দিছোঁ এইটোৱে ৰাজ পেলেচ ৰজাবাৰী হয় ইয়াতে ৰজা মহাৰজা ৰাণী চব আছিলে আৰু যিজন ৰজা আছিলে তো মোৰ বন্ধুৱে ক'ব তো মিনাল ভাই তো पहले जो राजा था उसका नाम क्या था यहाँ का जो राजा था वीर विक्रम माणिक्य अच्छा तो उनका रिश्तेदार मतलब हाँ, अभी भी है प्रद्युत किशोर माणिक्य अच्छा यहाँ पे अभी भी है तो अभी पॉलिटिकल लीडर है प्रमोता दल का सुप्रीमो है अच्छा तो कभी कभार आता है ना वो हाँ आता है ना हाँ देखने के लिए मतलब हाँ, क्या हाँ, हो रहा है क्या नहीं आता है তো এইখিনি আছিলে তো বস্তুটো হিষ্ট্ৰী ইয়াততো বহুতেই আছে তো সিমান এটা গম নাপাওঁ কিন্তু আপোনালোকক যিখিনি পাৰোঁ দেখাইছোঁ যিখিনি পাৰোঁ বুজাইছোঁ আৰু চাওঁ কিবা যদি আৰু দেখাব পাৰি ভিতৰত দেখাম কিন্তু ভিতৰত সঁচাই চাই বহুত ভাল লাগিছে আৰু বহুত ডাঙৰ এটা এৰিয়া হয় ইয়াত বহুত মানুহ আহিছে আপোনাৰ ফটো উঠাৰ কাৰণে অকণমান দেৰি হৈ গ'ল যেনিবা আমাৰ আহোঁতে তো আমি পেলেচৰ পৰা ওলালোঁ ভিতৰত গৈ খুবেই ভাল লাগিল আৰু ভিতৰত কেমেৰা একচুৱেলি এলাউ নকৰে সেয়েহে আপোনালোকক ভিতৰৰ পৰিৱেশ দেখাব নোৱাৰিলোঁ আচলতে এইটো এটা মিউজিয়াম হয় ইয়াতে আপোনাৰ বহুত পুৰণা বস্তুবোৰ দেখা পালোঁ আগৰ দিনৰ সেইবিলাক দেখি খুবেই ভাল লাগিল আপোনালোকে যদি কেতিয়াবা আগৰতলা আহে
এবাৰ ভিজিট কৰিব তোমাৰ ক'ত মোৰো কামিং চোন এইবিলাক সব পুৰা ম'ম' খোৱাত ব্যস্ত কেই পিছ খালা আছে এইপিনে আকৌ ৱেটিঙত আছে মিনাল ভাই ম'ম' লিয়া অ'কে বঢ়িয়া তো আমি এতিয়া খাওঁ কেনেকুৱা পইচা খাই কিনে টেষ্টি আছে তো আগতে ইয়াক খাব দিছোঁ আহিলে আপোনালোকে খাব নাপাব ঠিক আছে আমি খাই লওঁ কি হ'ল কিয় জ্বলা লাগিছে নেকি জ্বলা লাগিছে জ্বলা লাগিছে খাই মজা লাগিছে জ্বলা লাগিছে আৰু এটা বেলেগ আৰু এখন কাষত দোকান আছে সেইখন দোকানত দিবা আৰু এখন দোকান আছে এখন মানে বহুত কেইখন দোকান আছে ফুচকা খাম নাই কৈ আছো যে কাষত এখন আৰু দোকান আছে সেইখনৰ পৰা এইবাৰ টেষ্ট কৰিব ঠিক আছে সেইখন দোকানৰ টেষ্টটো খাই কৰি কিনে আপোনালোকক জনাই আছো এই চাওক আপোনালোকৰ কিমান দোকান আছে এইবাৰ গোটেই দোকান ম'ম' খোৱা শেষ ঠিক আছে ম'ম' টেষ্ট কৰা হ'ল এতিয়া ফুচকা দেখাই আছো এই চব ম'ম' পুৰা মাৰি আছে ফুচকা ম'ম' চব খাই সিমান এটা টেষ্ট নালাগিল গতিকে আমি আকৌ আহিছোঁ ম'ম' গতিকে ম'ম'টো খাই ভাল লাগিল আৰু ম'ম' লওঁ ঠিক আছে দাদাই বনাই আছে তো আমি খাই আছো বৰ্তমান আগৰতলাৰ বিখ্যাত চাহ এইটো ঘি চাহ স্পেচিয়েল ঘি চাহ এইটো ঘিৰে বনোৱা আছে মানে বিৰাট টেষ্টি হয় তো খাই চাওঁ ৰ'ব কি লাগি আছে টেষ্টি আছে কেনেকুৱা পইচা কি লাগিছে ন কি লাগিছে না এইটো ঘি চাহ তো আজিৰ ভিডিঅ'টো এইখিনি আছিলে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ এৰিছোঁ জয় আই অসম